আমি ঢুকোৱাৰ পিছত আমাৰ পৰিয়ালটোৰ কোনো সুৰক্ষা নাই। শিক্ষক চিৰদিনে বঞ্চিত। আমি যদি বিদ্যালয়ত পাঠদান কৰিব পাৰোঁ, শিক্ষাদান কৰিব পাৰোঁ, সকলো কাম শিক্ষক শিক্ষয়িত্ৰী আন শিক্ষক শিক্ষয়িত্ৰীৰ দৰে কৰিব পাৰোঁ, তেতিয়াহ'লে আমাক নিয়মীয়াকৰণতে প্ৰব্লেমটো ক'ত আছে। আগন্তুক আমাৰ যি 28 ফেব্ৰুৱাৰী এই মাহৰ চলিত মাহৰ 28 ফেব্ৰুৱাৰী তাৰিখে আমি SSA কাৰ্যালয় ঘেৰাও কৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অসমৰ ৰাইজে তথা আমাৰ সকলো শিক্ষাগুৰুৱে অৱগত যে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰায় 40,000 শিক্ষকক 2013 চনৰ পৰা আৰপি অনুযায়ী দৰমহা প্ৰদান কৰা হৈছিলে আৰু 2013 চনৰ পৰা এতিয়ালৈকে ৰাষ্ট্ৰীয় প্ৰজেক্ট বোৰ্ডে বাৰে বাৰে অসম চৰকাৰক নিৰ্দেশনা দি আহিছিলে যে এইসকল শিক্ষকক নিয়মীয়া শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি প্ৰাথমিক সঞ্চালকালয়ৰ অধীনত দিব লাগে আৰু এই শিক্ষকসকলৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰিব লাগে। কিন্তু বৰ্তমান পৰ্যন্ত আমাৰ এই শিক্ষকসকলক কোনো ধৰণৰ নিয়মীয়াকৰণৰ পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাই। চৰকাৰে আমি বহুবাৰ অনুৰোধ জনোৱাৰ পিছতো এতিয়ালৈকে কোনো ধৰণৰ নিয়মীয়াকৰণৰ পদক্ষেপ আমি লোৱা দেখা নাই। এতিয়া মূল কথা হৈছে আমাৰ প্ৰথম সমস্যাটোৰ মূল সমস্যাটো হৈছে যে আমাৰ নিয়মীয়াকৰণ কৰিব লাগে। আজিৰ তাৰিখলৈকে নিয়মীয়াকৰণৰ কোনো পদক্ষেপ লোৱা হোৱা নাই। ইতিমধ্যে আমাৰ চুবুৰীয়া ৰাজ্য কিছুমান যিদৰে মণিপুৰ, চণ্ডীগড়, ছিকিম এনেকুৱাকৈ কেইবাখনো জিলাত প্ৰজেক্ট এপ্ৰুভেল বোৰ্ডৰ নিৰ্দেশনা অনুযায়ী ইতিমধ্যে নিয়মীয়াকৰণৰ পদক্ষেপ চৰকাৰসমূহে গ্ৰহণ কৰিছে, কিন্তু আমাৰ অসম চৰকাৰে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ উপৰি ত্ৰিপুৰা গভৰ্ণমেণ্টত এটা হাইকোৰ্ট হৈছিলে, হাইকোৰ্টৰ ৰায়দানৰ পিছত এতিয়া ত্ৰিপুৰা চৰকাৰেও এইসকল শিক্ষকক নিয়মীয়াকৰণ কৰিবলৈ লৈছে। কিন্তু আমাৰ এই 12 চনৰ পৰা ক্ৰমান্বয়ে নিযুক্তি পায়, স্বচ্ছতাৰ ভিত্তিত যোগ্যতাৰ ভিত্তিত নিযুক্তি পোৱা এই শিক্ষকসকলক নিয়মীয়াকৰণৰ কোনো পদক্ষেপ লোৱা নাই। এইটো আমাৰ মূল সমস্যা। ইয়াৰ উপৰি চৰকাৰে আমাক ইতিমধ্যে প্ৰদান কৰা সা সুবিধাসমূহ যিটো 2013 চনৰ পৰা আমাক আৰপি মতে দৰমহা প্ৰদান কৰা হৈছিলে, 2017 চনত আমাক সপ্তম দৰমহা আয়োগৰ দৰমহা প্ৰদান কৰা হৈছিলে আৰু তেতিয়াৰ পৰা 2020 চনৰ 1 জুলাইত এটা কেবিনেট সিদ্ধান্তৰ যোগে আমাক 60 বছৰলৈকে চাকৰি সুৰক্ষা কৰি পেলাই কিছু সা সুবিধা প্ৰদান কৰা হৈছিলে, য'ত মেডিকেল ৰিম্বাৰ্চমেণ্টৰ পৰা আদি কৰি বেংক লোনৰ সুবিধালৈকে কিছু কথা উল্লেখ আছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি ইয়াত উল্লেখ থকা এই কেবিনেট যিখন ডিচিশ্যন আছিলে বা সিদ্ধান্ত আছিলে, এই সিদ্ধান্ত মতে কোনো সুবিধা বৰ্তমান পৰ্যন্ত পোৱা নাই। ইয়াৰ উপৰিও আমি যি সুবিধা পাই আছিলোঁ মৰগীয়া বানচকে ধৰি আদি 2019 চনৰ পৰা সেয়াও বন্ধ হৈছে। 2019 চনৰ পৰা আমি বৰ্ধিত মৰগীয়া বানচ লাভ কৰা নাই। বৰ্তমান নিয়মীয়া শিক্ষক এজনে 31% মৰগীয়া বানচ লৈ আছে, কিন্তু আমি তাৰ বিপৰীতে 12% মৰগীয়া বানচ লৈ আছোঁ। এতিয়া চৰকাৰে কেবিনেট সিদ্ধান্ত লৈ পেলাই যোৱা জানুৱাৰী 2022 পৰাহে আমাক 5% মৰগীয়া বানচ দিম বুলি ঘোষণা কৰিছে, যদিও 2019 পৰা যি দিবলগীয়া বকেয়াখিনিৰ কথা আৰু 11% আৰু 3% ইতিমধ্যে বৰ্ধিত হোৱা মৰগীয়া বানচৰ কথা কিন্তু চৰকাৰে বা বিভাগে এতিয়ালৈকে উল্লেখ কৰা নাই। আমি ইয়াৰ উপৰিও বেংকৰ লোনৰ সুবিধা এতিয়ালৈকে নাপাওঁ। আমাৰ এজন শিক্ষক ঢুকাই গ'লে তেওঁ শিক্ষকজনে নিয়মীয়া শিক্ষকৰ পৰিয়ালটোৱে যিদৰে দৰমহা পায়, তেনেকৈ আমাৰ কোনো মৃত্যুকালীন সা সুবিধা নাপায়। আমাৰ সতীৰ্থ শিক্ষক আমি বহুকেইজন হেৰুৱাইছোঁ, কিন্তু আমি ঢুকোৱাৰ পিছত আমাৰ পৰিয়ালটোৰ কোনো সুৰক্ষা নাই। আমাৰ সকলোৱে জানে যে আমাৰ এই ৰাজ্য চৰকাৰ গঠন হোৱাৰ পূৰ্বে বিধানসভা নিৰ্বাচনত ভিজন ডকুমেণ্টতে এটা কথা উল্লেখ কৰিছিলে যে এইসকল শিক্ষক চৰকাৰ গঠন কৰা হ'লে নিয়মীয়াকৰণ কৰা হ'ব। কিন্তু নিয়মীয়াকৰণটো নকৰিলে এতিয়া প্ৰায় নিয়মীয়াকৰণ নামৰ শব্দ এটা দি পেলাই আমাক শিক্ষা বিভাগ তথা শিক্ষামন্ত্ৰীয়ে যি অৱমাননা কৰি আছে বা অপমান কৰি আছে, আমি তাতেও ক্ষোভিত হৈ পৰিছোঁ, সকলোৱে দুখিত। আজি দেখিছে মাজুলীৰ সকলো শিক্ষাগুৰু ইয়াতে আজি একত্ৰিত হৈছোঁ আমি, আৰু ইয়াত অসমৰ প্ৰতিখন জিলাৰ পৰা সদৌ অসম প্ৰাথমিক উত্তীৰ্ণ শিক্ষক সমাজৰ বিষয়ববীয়া আৰু সদস্যসকল আহিছে আৰু প্ৰায় 80জন আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত আছিলে আৰু কাৰ্যনিৰ্বাহক সিদ্ধান্ত যোগে আমি এলানি ধাৰাবাহিক কাৰ্যসূচী আমি ঘোষণা কৰিবলৈ লৈছোঁ। আৰু এই কাৰ্যসূচীখিনিৰ বিষয়ে আমাৰ সাধাৰণ সম্পাদক আমাৰ সতীৰ্থ দীপাৰ্ণৱ ছাৰে আপোনালোকক অৱগত কৰিব। আৰু যদিহে আমাৰ সমস্যাসমূহৰ সমাধান আলোচনা বিলোচনাৰ মাজেৰে নহয়, তেন্তে আমি অনিচ্ছাকৃতভাৱেও আন্দোলনৰ পন্থাত যাবৰ কাৰণে বাধ্য হৈ পৰিছোঁ, যিটোৱে আমাৰ মনতো দুখ দিছে। গতিকে আমি আশা কৰিছোঁ চৰকাৰ তথা আমাৰ অতিকে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ কৰি হ'লেও আমাৰ সমস্যা সমাধান কৰিব, আৰু নহ'লে আমাক যিবোৰ প্ৰতিশ্ৰুতি লিখিতভাৱে দিয়া হৈছে বা ইলেকশ্যনৰ সময়ত দিয়া হৈছে বা মৌখিকভাৱে বিভিন্ন সময়ত দিয়া হৈছিলে, সেইসমূহকো অৱমাননা কৰা হ'ব তথা কেন্দ্ৰীয় চৰকাৰৰ পেড নিৰ্দেশনা অৱমাননা কৰা হ'ব। আৰু ৰাজ্যপালৰ যি নিৰ্দেশনা, ৰাজ্যপালৰ নিৰ্দেশনাও আমাক অৱমাননা কৰি পেলাই বৰ্তমান আমাক বঞ্চিত কৰি থকা হৈছে। গতিকে ইয়াৰ প্ৰতি আমি নিবেদন বহুত কৰিলোঁ, কিন্তু আমাৰ কোনো সমাধান নোপোৱাৰ বাবে আমি এতিয়া ধাৰাবাহিকভাৱে কিছু গণতান্ত্ৰিক পন্থাৰে আমি কাৰ্যসূচী ঘোষণা কৰিবলৈ ওলাইছোঁ, আৰু এইখিনি আমাৰ সাধাৰণ সম্পাদক দীপাৰ্ণৱ ছাৰে জনাব। ধন্যবাদ। শিক্ষক চিৰদিনে বঞ্চিত।
এই যে মানে পৰম্পৰা আমি বৰ্তমান যুগে কৰ্মৰত শিক্ষকখিনিৰ লগত শিক্ষক শিক্ষয়িত্ৰীখিনিৰ লগতো একেই পৰম্পৰা বৰ্তি আছে। আজিও আমি বঞ্চিত হৈ আছোঁ, অৱহেলিত হৈ আছোঁ। বাৰম্বাৰ বিভাগক চৰকাৰক আমি লগ কৰি আনুষ্ঠানিক আলোচনা কৰি স্মাৰকপত্ৰী প্ৰদান কৰা বিভিন্ন যিবিলাক আমাৰ কৰণীয় শিক্ষক হিচাপে যিহেতু আমি চৰকাৰী কৰ্মচাৰী আমি আমাৰ শিক্ষকসুলভ আচৰণেৰে বিভিন্নভাৱে চৰকাৰৰ লগত আলোচনা সকলো কৰাৰ পিছতো আজি পৰ্যন্ত কিন্তু আমি আমাৰ প্ৰাপ্যখিনিৰ পৰা বঞ্চিত হৈ আছোঁ, আমি অৱহেলিত হৈ আছোঁ। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই পঞ্চতে তেওঁ প্ৰতিদিন আজিও তেওঁ স্পষ্টকৈ কৈছে যে আমাক নিয়মীয়াকৰণ কৰা নাযাব। আমি হেনো ঠিকাভিত্তিক শিক্ষক, আমাক এপইণ্টমেণ্ট দিওঁতে ঠিকাভিত্তিক বুলি আমাক এপইণ্টমেণ্ট দিছিলে। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰোঁ, ইয়াৰ আগত যিমান শিক্ষক শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে, কোনজন শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে অবিবিৰ পৰা বা তাৰ আগতো শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক দেখোন তিনিমাহ পিছত তেওঁলোকক আকৌ ৰিনিউ কৰি চাকৰি কৰাইছিলে। তেতিয়া তেওঁলোকক কৈছিল নেকি যে আপোনালোকতো আমি ৰিনিউ কৰিহে চাকৰি কৰাইছিলোঁ, আপোনালোকক নিয়মীয়া নকৰিম। বিভিন্ন যে প্ৰভিন্সিয়েল এক্ট বনাই তেওঁলোকে 20 বছৰ 25 বছৰ বিভিন্ন ভেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীখিনিক যেতিয়া ৰেগুলাৰ কৰে তেতিয়া তেওঁলোকে কৈছিল নেকি যে আপোনালোকে আমাক সুধি স্কুল বনাইছিল নেকি, আজি যে আপোনালোকক ৰেগুলাৰ কৰাটো আপোনালোকে বিচাৰিছে। তেনেকৈ কিছুমান অযুক্তিকৰ কথা তেওঁ সদায় কৈ থাকে। আমি যদি বিদ্যালয়ত পাঠদান কৰিব পাৰোঁ, শিক্ষাদান কৰিব পাৰোঁ, সকলো কাম শিক্ষক শিক্ষয়িত্ৰী আন শিক্ষক শিক্ষয়িত্ৰীৰ দৰে কৰিব পাৰোঁ, তেতিয়াহ'লে আমাক নিয়মীয়া কৰোঁতে প্ৰব্লেমটো ক'ত আছে, কোন এক্টে কোন লয় তেওঁক বাধা দিছে। তেওঁ বিভিন্ন সময়ত কৈ থাকে আইনৰ বাধা আছে। তেওঁক আমি আমাৰ যোৱা প্ৰেছ মিটতো কৈছিলোঁ, তেওঁক আমি প্ৰত্যাহ্বান জনোৱা হৈছিলে যে আপুনি আমাৰ লগত বহক, আমাৰ লগত আলোচনা কৰক, ক'ৰবাত যদি কিবা আপুনি নাজানে, আপোনাৰ তাত তথ্য নাই, সেইখিনি আমি আপোনাক যোগান দিম যে ক'ত কি সমস্যা আছে। কোনো সমস্যা নাই, আমাক নিয়মীয়াকৰণ লাগে, আমাৰ যিবোৰ প্ৰাপ্য সেইখিনি আমাক লাগে, আমাৰ মৰ্যাদা লাগে, আমাৰ যি প্ৰাপ্য অধিকাৰ সেইখিনি আমাক লাগে। আৰু তাৰ কাৰণে আজি আমাৰ মাজুলীৰ পবিত্ৰ ভূমিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে, গোটেইখিনি আলোচনা হৈ আমাৰ 40,000 শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি যি বঞ্চনা হৈ আছে, যি অৱহেলা, তাৰ প্ৰতিবাদত আমি এলানি কাৰ্যসূচী ঘোষণা কৰিব গৈ আছোঁ। আৰু আজি কাৰ্যনিৰ্বাহক সভাত আগন্তুক আমাৰ যি 28 ফেব্ৰুৱাৰী এই মাহৰ চলিত মাহৰ 28 ফেব্ৰুৱাৰী তাৰিখে আমি SSA কাৰ্যালয় ঘেৰাও কৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই কাৰ্যসূচীত অসমৰ চুকে কোণে কৰ্মৰত আমাৰ সকলো টেট শিক্ষক শিক্ষয়িত্ৰী যোগদান কৰিব। আৰু আমাৰ কাৰ্যালয় যিটো SSA কাৰ্যালয়, কাৰণ আমি SSAৰ এমপ্লয়ী হৈ আছোঁ, সেইদিনা আমি ঘেৰাও কাৰ্যসূচী কৰিম 28 ফেব্ৰুৱাৰী। ইয়াৰ পিছতো যদি বিভাগে আমাৰ লগত আলোচনা নকৰে বা আমাৰ সমস্যাৰ আজি সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি আগন্তুক মাৰ্চ মাহত 14 মাৰ্চৰ পৰা যি আমাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব, তাতে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিম। তাৰ পিছতো যদি চৰকাৰৰ গা নলৰে, তেতিয়াহ'লে আমি বাধ্য হ'ম আমাৰ মনৰ ইচ্ছাৰ বিৰুদ্ধে। যিহেতু আমি শিক্ষক, কেতিয়াও আমি শিক্ষাৰ কৰ্মৰ পৰা আঁতৰি থাকিব নিবিচাৰোঁ, কিন্তু বাধ্য হৈছোঁ। আমাৰো পৰিয়াল আছে, আমাৰো সংসাৰ আছে, সকলো চাব লাগিব। সেইকাৰণে আমি তেতিয়া কিন্তু বাধ্য হ'ম, গুণোৎসৱৰ দৰে কাৰ্যসূচী আমি বৰ্জন কৰিবলৈ বাধ্য হ'ম। সেইকাৰণে চৰকাৰক আমি অনুৰোধ কৰিছোঁ, তেনেকৈ কোনো কাৰ্যসূচী আমি গ্ৰহণ কৰিব নিবিচাৰোঁ, কিন্তু চৰকাৰে যদি আমাক বাধ্য কৰায়, তেতিয়াহ'লে আমি গুণোৎসৱ বৰ্জনৰ দৰে কাৰ্যসূচী পৰ্যন্ত গ্ৰহণ কৰিম। কি কৈছে? নাই, এনে কোনো ধৰণৰ যোগাযোগ কৰা নাই, কিন্তু আজিয়ে আমাৰ একচুৱেলি আমাৰ বৰ্তমানে 7 তাৰিখৰ পৰা 7 ফেব্ৰুৱাৰীৰ পৰা এখনি আমাৰ যিটো ধাৰাবাহিক এটা চলি আছে কাৰ্যসূচী, সেইটো হ'ল আমাৰ 126টা সমষ্টিৰ MLA সকলক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। তাৰে এটা কাৰ্যসূচী হিচাপে আজি গোলাঘাটত আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ কৰা হৈছিলে। তাতো তেওঁ কোনো ধৰণৰ আমি যে ইমান কাৰ্যসূচী লৈছোঁ, তাত আমাক কিবা সকাহ দিয়া নিচিনা কোনো কথা কোৱা নাই। ওলোটাই তেওঁ আজিও কৈছে যে আমি ঠিকাভিত্তিক হিচাপে এপইণ্টমেণ্ট পাইছিলোঁ, আমাক ঠিকাভিত্তিক দিব নোৱাৰে, আমি হেনো প্ৰায় নিয়মীয়া। আমি নিয়মীয়াও নহয়, প্ৰায় নিয়মীয়া। এইটো ক'ৰ পৰা কি শব্দ পালে নাজানিলোঁ। আজি আমি বৰ্তমান আমাক এনেকৈ এটা শব্দ লগাই শিক্ষক শিক্ষয়িত্ৰীখিনি কাম কৰি আছে, কোনো ধৰণৰ গুৰুত্ব দিয়া নাই।